আমি গুৱাহাটীত যাই আছো বহুত কাৰণ আছিল Friends, welcome back to my YouTube channel. Ek Assam vlogs to ki khabar apna khabar nisam apna bhale aru aje ami goisu Guwahati. Friends, ami kyo Guwahati goisu kole enake kosta gom paba apnaloke to video to সম্পূর্ণ watch korok. তো ফ্ৰেন্ডছ কথাটো হ'ল আমি 18 জন ছাত্ৰ তুলসীবাৰী শংকৰদেৱ শিশু নিকেতনৰ পৰা গৈ আছো গুৱাহাটী মানে গুৱাহাটী লতাশিল খেলপথাৰখনত এখন মানে বহুত ডাঙৰ অনুষ্ঠান হ'ব য'ত মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আহিব আৰু তাত মানে আমাক মাতিছে খোজ বজাবৰ বাবে তো খোজ বজাবৰ বাবে আমি যাব লাগিব আৰু তাত বহুত স্কুলৰে ছাত্ৰ ছাত্ৰী আহিব শংকৰদেৱ বিলাকৰ তো তাত খোজ বজাব আশ্চৰ্য আছে আমাৰ আশ্চৰ্য গৈছে আশ্চৰ্য কেনেকৈ লাগিছে যাই বহুত ধুনীয়া লাগিছে ভাল লাগিছে ভাল লাগিব ন ভাল হ'ব তো ফ্ৰেন্ডছ আমি এতিয়া ডাইৰেক্ট লতাশিল খেলপথাৰলৈ নাযাওঁ আমি এতিয়া যাব লাগিব বেলতলা শংকৰদেৱ স্কুললৈ তাত এৰাতি থাকি পিছদিনাখনে অনুষ্ঠানখন আছে পিছদিনা আকৌ লতাশিললৈ আহিব লাগিব তো চাই থাকক ভিডিঅ'টো তো ফ্ৰেন্ডছ আমি ফাইনেলি আহি পাই গ'লোঁ শংকৰদেৱ বিদ্যা নিকেতন বেলতলা আজি ইয়াতে ৰাতি থাকিব লাগিব পিছদিনাখন অনুষ্ঠান তো ফ্ৰেন্ডছ এইটো ৰুমতে আমি ৰাতি থাকিব লাগিব ইয়াতে মানে বিভিন্ন বস্তু বা এনেগিলা থৈ দিছোঁ মানে বাজনা চাজনা এইগিলা আৰু এনে পূৰা প্ৰেক্টিছ কৰি আছে আমি আহিছোঁ স্কুলৰ পিছফালে তো স্কুলখন আপোনালোকক দেখা পাইছোঁ একদম বম ডাঙৰ স্কুলে কি ক'ম আৰু আমাৰখনতকৈ বহুত ডাঙৰ চাওক কি ডাঙৰ স্কুল মানে পিছফালৰ পৰা এনেকুৱা দেখি আৰু এইফালে সৰু ল'ৰা ছোৱালীৰ কোঠা আছে বোধহয় ইয়াতে সৰু ল'ৰা ছোৱালীক পঢ়ায় তো ফ্ৰেণ্ডছ গুৱাহাটীত আহিলোঁ ভাবিলোঁ অলপ ফুৰি আহোঁ গাঁৱৰ পৰা মানে গুৱাহাটীৰ গাঁওগিলানো কেনেকুৱা অলপ চাই আহোঁ তো গ'লোঁ এনেকৈ মানে কি ক'ম আৰু চাৰিওফালে বিল্ডিঙে মানে একদম বাটৰ পৰা একেবাৰে ঘৰত গ'লে চব পাকা তো ফ্ৰেণ্ডছ মাটিৰ ঘৰৰ কথাটো মই ক'বই যোৱা নাই ইয়াত কিজানি 100টাৰ ভিতৰত 2-3টা মানহে বক্স টাইপৰ বা আছাম টাইপৰ ঘৰ দেখা যায় বাকী চব বিল্ডিং কি কম গুৱাহাটী না তামাম এই বাপৰে বাপ সৰি ব্ৰ ইয়াতে ফুৰিব আহিছোঁ অলপমান বাটে পথে নেকি ইয়াতে কৰণ আছে আমাৰ লগত কৰণ কিবা ক'ব এই ইহঁতে নকয় ইহঁতে একো নকয় এইটো কথা কৈছে আমাৰ গাঁৱত এনেকুৱা থাকিব লাগিছিল ননি আমি এটা বৰাক বোলো হয় চেঙৰ কাৰণে ইয়াত অলপ প্ৰদূষণটো বেছি বিল্ডিঙৰ ওপৰত উঠি আছোঁ মানে একদম ওপৰৰ ফ্ল'ৰত তাত কেনেকুৱা লাগে চাই লওক ৰ'ব আপোনালোকে এটা তলৰ ফালে ভিউ এটা দেখাই আছোঁ চাওক চাওক তো এইফালে চবতকৈ ওপৰৰ ফ্ল'ৰটো বহুত ভাল লাগে ইয়াত মানে অলপ স্পেচিয়েল আৰু এইটো ফ্ল'ৰ তো ফ্ৰেণ্ডছ আমি গৈ পোৱাৰ দিনাই মানে ভাটিবেলা আমাক লতাশিল খেলপথাৰলৈ লৈ গ'ল মানে প্ৰেক্টিছৰ কাৰণে আৰু যিহেতু লতাশিল খেলপথাৰৰ কাষতে আছে দীঘলী পুখুৰী তো দীঘলী পুখুৰীত সোমালোঁ আমি তো দীঘলী পুখুৰীৰ কিছু দৃশ্য চাই লওক আপোনালোকে তুমি মোলে মন জোসনা হৃদয়ৰে হাসনা তো ফ্ৰেণ্ডছ আহি দেখিলোঁ ইয়াত দেখোন প্ৰতিদিন টাইম বুলি লেখা আছে বোধহয় এইটোৱে প্ৰতিদিন টাইমৰ মেইন অফিচ তো ফ্ৰেণ্ডছ আমি লতাশিলৰ খেলপথাৰৰ পৰা অভ্যাস কৰি আকৌ আহি আছোঁ বেলতলা শংকৰদেৱলৈ যিহেতু তাত থাকিব লাগিব তো ফ্ৰেণ্ডছ আমি শাৰী পাইছোঁ ৰাতি 2টা বজাত কিয় জানেনে মানে ইয়াত ইমান মহে কামুৰিছে মহৰি টনি লৈছোঁ তথাপিতো মানে ইমান মহ মানে কি ক'ম আৰু মহৰ কামোৰত উঠি গৈছোঁ 2টা বজাত
একদম খাটাৰনাক মহ আছে ইয়াত তো ফ্ৰেণ্ডছ পিছদিনাখন লতাশিল খেলপথাৰৰ পৰিৱেশটো ঠিক এনেকুৱা ধৰণৰ মানে বহু নিকেতনৰ মানে বহুকেইখন নিকেতনৰে ছাত্ৰ ছাত্ৰী ইয়াত আহিছে খোজ বজাবলৈ তো ইয়াত আহিব মুখ্যমন্ত্ৰী কিন্তু হ'লে বতৰটো অলপ বেয়া কৰি আছে ওপৰৰ পৰা বৰষুণৰ মানে ভাৱ হৈ আছে বৰষুণ দিব পাৰে যদি বৰষুণ দিয়ে আৰু অনুষ্ঠানটো নহ'বগৈ তো ফ্ৰেণ্ডছ শেষত মই ভবা কথাটোৱে হ'ল মানে প্ৰথমতে সৰুকৈ এটুপ দুটুপকৈ বৰষুণ দিছিল তো অনুষ্ঠানটো ভালদৰে চলি আছিল কিন্তু লাষ্টত মানে একদম ডাঙৰকৈ বৰষুণ দিব ধৰিলাক তো অনুষ্ঠানটো নহ'ল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আকৌ উভতি যাব লগা হ'ল অলপ দুখৰ কথা তো ফ্ৰেণ্ডছ বাকী যি নহওক ঘূৰি আহোঁতে কিন্তু বাছত তামাম এনজয় চাওকচোন তো ফ্ৰেণ্ডছ অনুষ্ঠানটো যিহেতু নহ'লে সেইদিনা ৰাতি থাকি পিছদিনাখন আমি ঘৰলৈ আহিলোঁ আৰু তো এই ব্ৰহ্মপুত্ৰ দলং পাৰ হ'ম আৰু লাহেকৈ তো ফ্ৰেণ্ডছ ভিডিঅ'টো কেনেকুৱা লাগিল চাই আৰু 3 মাহৰ মূৰত আজি ভিডিঅ' দিছোঁ চ' লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগ পাম নেক্সট ভিডিঅ'ত তুমি মোর মন জোসনা